পৰীক্ষা দিয়াৰ সময়তো মাজত নাহিছিল। কেইজন আছে শিক্ষক? শিক্ষক 4 জন। আজি কোনো নাই? কোনোৱে নাই। सोलोंथाइ मन्थ्रिनि नखर जिल्लायावनो फोरोंगिरिफोरनि लोरबांथि। सिलापथारनि मेसाखि टङानि गुदि फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे 3 लेङाइ फोरोंगिरिफोरनि बेरेखायै रायजोआरि अजद थिखांदों। सिआरसिजों लोगोसे फरायसालि नायदिंगिरिया थासारिनि सायाव नायगिदिंना सानजौफुनि जानाय आदार आरो फोरोंगिरिफोरनि नुजाथियैनि बेरेखायै गोख्रों राहा लानो थाखाय खौरां बिजोङाव बिबुंथि लाखिदों। फरायसालिनि आनजादनि समाव गाहाय फोरोंगिरि बिनोद पेगु, लेङाइ फोरोंगिरि डिम्बेश्वर दले, बिश्वजित नर 3 फोरोंगिरिफ्रा सा 111 फरायसाफोरनि इयुनजों गेलेदों। सुलुंनिफ्राय मिथिनो मोननाय बायदिब्ला फरायसालियाव फोरोंगिरिफ्रा सानफ्रोमबो फैया। फरायसालियाव आनजाद दंमोन नाथाय फोरोंगिरिफ्रा सासेबो नुजाथिफैयासै। जाहोनाव फरायसाफोरनि बिमा बिफाया फरायसालियाव नुजाथिहैना सरकारनि बेथन जानानैल' थाग्रा फोरोंगिरिफोरनि बेरेखायै थाबैनो गोख्रों राहा लानो दाबि खालामो। হয় সেইটো মই গম পাইছো। এতিয়া আহি মই সেইখিনি দেখিছো আৰু এইটো মই বিভাগীয়ভাৱে তদন্ত কৰিম আৰু তেওঁলোকৰ শিক্ষকসকলকতো কাকো লগ নাপালো, গতিকে এইটো ডিপাৰ্টমেণ্টেলি একশ্যন হ'ব। আজিতো এক্সাম আছিল। হয় হয় হয়। এতিয়াতো সেইটোতো বহুত ভুল কাম হৈছে, বিশেষকৈ এইটো হেডৰটো বহুত ভুল। তেওঁ এজন মুৰব্বী, গতিকে সেইখিনি একশ্যন লোৱা হ'ব। যেহেতু ছাত্ৰ ছাত্ৰীবিলাকৰ সপ্তাহত যিটো খোৱা বোৱা দিয়ে সেইখিনি দিনটোত এদিন মাত্ৰ সপ্তাহত কণী দিয়ে, বাকী দিনটো হয় 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 বুধবাৰ দিনাখন দিব লাগে কণী। একেলগতে 4জন যিমান ষ্টাফ আছে এতিয়া যোগাযোগ কৰিও একো মানে গম পোৱা নাই। তেওঁ ফোনতো তেওঁক হেৰি কৰা হৈছে, কিন্তু পোৱা নাই ফোনতো পোৱা নাই। আজি এইটো নতুন খবৰ নহয়, আগতো পূৰ্বতো এনেধৰণৰ বহু স্কুলত তেনে ঘটনা ঘটিছে, কিন্তু একশ্যন লোৱা দেখা নাই। নাই একশ্যনটো লোৱা হয় আমাৰ একদম, এইটোতো হ'বই একশ্যন, এইটো নহ'ব লগা কথা। কিবা হ'ব নেকি? নাই 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 চৌকছ কেনেকৈ হ'ব? এতিয়াতো হেডৰটো এইটো পূৰা ভুল আছে ন। এতিয়া তেওঁ হেৰি এছিষ্টেণ্টসকলক হেৰি চম্ভালিব পৰা নাই, সেইটোতো পূৰা ভুল হৈছে, এইটো একশ্যন হ'ব। মই বিশেষকৈ এই বুঢ়ীহুটি সমল কেন্দ্ৰৰ অধীনৰ প্ৰায় 10খন স্কুল মই চাওঁ আৰু বাকী মোৰ 2টা ক্লাষ্টাৰ আছে আৰু এইখন স্কুলত মই প্ৰায় আহোঁ। সেইকাৰণে আহোঁ যে এইখন স্কুলৰ যিজন হেডমাষ্টৰলৈ মানে মোৰ যথেষ্ট ইয়াৰ ওপৰত সন্দেহ আছে আৰু তেখেতে যি দায়িত্ব আৰু কৰ্তব্য মানে প্ৰতি সজাগ নহয় আৰু বিভাগীয় যিবিলাক নীতি নিৰ্দেশনা আহি থাকে আমালৈ তেওঁক দিয়াৰ পিছতো তেওঁ খুব কম গুৰুত্ব দিয়ে। গতিকে আজি এই যিটো পৰিৱেশ বা পৰিস্থিতি হ'ব, এই কথাটো মই আগতেও অনুভৱ কৰিছিলোঁ, কাৰণ মই বহুবাৰ তেওঁক জনাইছোঁ যে আপোনাৰ এই বিদ্যালয়খনৰ প্ৰতি যিটো দায়িত্ব বা কৰ্তব্য এইখিনি পালনত কিন্তু আপুনি ব্যৰ্থ হৈছে। গতিকে বিভাগ এটা ভালকৈ, বিশেষকৈ এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাবলৈ হ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। গতিকে এই ল'ৰা ছোৱালীখিনিক লৈ কেতিয়াও হেতালি খেলিব নালাগে। গতিকে নিজৰ দায়িত্ব সুচাৰুৰূপে কিন্তু পালন কৰাটো উচিত বুলি কওঁ, কিন্তু তৎসত্ত্বেও তেওঁ এই দায়িত্বৰ প্ৰতি তেওঁ সজাগ নহ'ল, যাৰ কাৰণে তেওঁ আজি এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। পৰীক্ষা আছে, পৰীক্ষাবিলাকক কি কৰা হ'ব? আজিৰ পৰীক্ষাটো কাইলৈ পতাৰ ব্যৱস্থাটো কৰিবই লাগিব, কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আমিতো হেতালি খেলিব নোৱাৰোঁ। সেইটো আমি যিকোনো প্ৰকাৰে পতাৰ ব্যৱস্থা কৰিম আৰু ইয়াৰ বাবে যিখিনি তেওঁলোকৰ দুখ হৈছে সেইখিনি বিভাগৰ ফালৰ পৰা যিখিনি একশ্যনটো হ'বই আৰু মই এজ এ CRCC হিচাপে ইয়াৰ যিখিনি মই ইয়াত আহি যিখিনি পাইছোঁ সেইখিনি নিশ্চয় বিভাগক জনাম। এইখন স্কুলত প্ৰধান শিক্ষক আৰু সহ শিক্ষক কেইজন আছে? ইয়াতে প্ৰধান শিক্ষকক লগাই আৰু সহকাৰী শিক্ষক 3জন আছে। প্ৰধান শিক্ষকজন হৈছে বিনোদ পেগু, সহকাৰী শিক্ষক বিশ্বজিত নৰ আছিল। বিশ্বজিত নৰ অৱশ্যে ইয়ালৈ আহিছিল, অহাৰ পিছত তেওঁ আজি NPSৰ এটা কাম আজি কৰিবই লাগে বুলি বিভাগৰ ফালৰ পৰা এটা নিৰ্দেশনা দিয়াৰ পিছত তেওঁ তালৈ গুচি গ'ল, কিন্তু আচলতে পৰীক্ষাটো পাতি তেওঁ যাব লাগিছিল, সেইটো তেওঁ ভুল হৈছে। তৃতীয়জন হৈছে সহকাৰী শিক্ষক ডিম্বেশ্বৰ দলে। তেখেত অলপ দিনৰ আগতে ছাছপেণ্ড হৈ আছিল আৰু আজি তেওঁ এটা কেছত মানে তেওঁ এটেণ্ড হ'ব লগা হোৱাৰ কাৰণে তেওঁ ইয়াত আহি পিনে গুচি যাব লগা হ'ল। আৰু চতুৰ্থজন যি সহকাৰী শিক্ষক শশী দলে আছিল, তেওঁ বয়সৰ খাতিৰত মানে ভলণ্টিয়াৰ ৰিটায়াৰ লৈছে। মই এতিয়া ক'ব বিচাৰোঁ যে আমাৰ ছাৰসকলে এতিয়া আহে, কিন্তু হেডমাষ্টাৰ ছাৰে আমাৰ পৰীক্ষা দিয়াৰ সময়তো মাজত নাহিছিল আৰু ডিম্বেশ্বৰ ছাৰ আৰু বিশ্বজিত ছাৰে আহিছিলে আৰু কিন্তু আমি এইটো দিবলৈ ভাল পাইছিল, কিন্তু হেডমাষ্টাৰে নাহিছিল। এদিন
এইটো গণিত পৰীক্ষাটোৱে আহিছিল আৰু বাকী পৰীক্ষা কেইটা দিন আহিছিল আজি এক্সাম আছিল নেকি আছিল প্ৰথম দ্বিতীয়ৰে আছিল আজি আহিছে নে নাই নাহিছে ছাৰ এজনো নাহিছে আকৌ কিয় অহা নাই আজি ছাৰ নাজানো কিয় অহা নাই গম নাপায় গম নাপায় পোৱা নাই একোৱে পোৱা নাই আকৌ তোমালোকৰ স্কুলত কিমান আছে ষ্টুডেণ্ট কিমান আছে 111 জন আছে ছাৰ কেইজন আছে শিক্ষক 4 জন আজি কোনো নাই কোনোৱে নাই আজি পাঠদান বন্ধ বন্ধ পঢ়া শুনা নাই কৰে নাই কৰা পৰীক্ষাটো নাই লোৱা নলোৱা চৰকাৰক কি জনাব চৰকাৰক আৰু শিক্ষকসকলে ভাল হ'বলৈ জনাও আৰু আমাক ভালকৈ পঢ়া শুনাটো আমি এতিয়া এদিনটো স্কুল আহিছিলে কিন্তু পঢ়াবই নোৱাৰিলে আমি কেনেকৈ পঢ়িম আকৌ বাকি দিনো এনে থাকিলে আমি পঢ়িবই নোৱাৰিব আমি এতিয়া হাইস্কুললৈ যাব হাইস্কুলতো নাজানে কেনেকৈ থাকিম পঢ়াবই লাগে আকৌ এনেকে বন্ধ থাকিলে কি হ'ব স্কুল এনে আহি আছে শিক্ষকসকলে নাহে কেনেকৈ আমি পাঠদান কৰিম শিক্ষামন্ত্ৰীক কিবা ক'ব শিক্ষামন্ত্ৰীয়ে ভালকৈ আৰু এখন শিক্ষকসকলে আমাক সদায় দিনে আহিব লাগে আৰু আমি পঢ়িবলৈ লাগে আৰু আমি ভাল হ'ব লাগে এইটোকে মই শিক্ষামন্ত্ৰী গৰাকীক জনাবলৈ বিচাৰিছোঁ ধন্যবাদ আজি আমি ভাত বনাবলৈ আহিছিলোঁ তাৰপিছত দুটা মাষ্টৰ আহিছিলে দুটা মাষ্টৰ অফিচত গ'ল এজন হেডমাষ্টৰ অহা নাই হেডমাষ্টৰ নোহোৱাৰ কাৰণে আমি ভাতটো আজি নবনালোঁ ছাত্ৰ ছাত্ৰী আজি ঘূৰি গৈছে মানে বেছি ঘূৰি যোৱা নাই বাৰু আমাৰ আজি কিবা 2টা ক্লাছ আছে পৰীক্ষাটো ল'বলৈ আহিছিলে তাৰপিছত এছিষ্টেণ্ট মাষ্টৰ এজনে কৈছে মোক তুমি ভাতটো বনাব নালাগে বনাব কিন্তু চব্জিকেইটা নিজে লৈ আনিবি তাৰপিছত স্কুলখন চাই ল'বি বুলি কৈ গুচি গ'ল মানে তাৰপিছত মই ক'লোঁ ছাৰক ক'লোঁ মই ছাৰ মই স্কুলটো ল'ৰা ছোৱালীক চামনে ৰান্ধনি ভাত চব্জি বনাম নে আজি এটা মাষ্টৰো অহা নাই বুলি ক'লে তেতিয়া নৰ ছাৰে ক'লে কিবা হেডমাষ্টৰক ফোন মাৰিলে হেডমাষ্টৰে চুইচ অফ কৰিছে আজি পৰীক্ষাও লোৱা ৰন্ধা বঢ়া যা যোগাৰ আমাক পূৰা দিয়ে আৰু হেডমাষ্টৰ নাহিলেও আমি নিজে দোকানত গৈ আমাৰ কিমান যি যোগাৰ লাগে আমি আনি নিজে বনাওঁ সপ্তাহত কিমান দিন মাছ মাংস তেনেকৈ সপ্তাহৰ মূৰে বুধবাৰে আমাক কণী দিয়ে তাৰপিছত মাংসটো বাৰু নিদিয়ে কিন্তু কণীটো দিয়ে আৰু কিন্তু 1 মাহৰ মূৰত এবাৰ আমাৰ মাংস দিয়ে বাৰু প্ৰতিদিনে ভাতটো আমি খুৱাই আছোঁ ছাত্ৰ ছাত্ৰী 101 জন আছে 101 জন 11 জন 111 জন আজি থাকি যাব আজি খাদ্য থাকি যাব এইখিনি ক'ত মেনেজ কৰিব মানে এনেকুৱা আমি আমাৰ ষ্টুডেণ্টৰ মতে আমি ভাতটো নবনাওঁ কাৰণ আমাৰ মিচিং এৰিয়া আমাৰ ভাতটো এদিনৰ ভাতটো দুদিনে বনায় মানে আমি য'ত 10 কেজি বা 8 কেজি বনাব লাগে আমি তেতিয়া তাত 12 কেজি বনাওঁ মানে আমাৰ কিবা পেট ভৰাকৈ মানে স্পষ্টকৈ পেট ভৰাকৈ খায় আৰু অভিভাৱকে আমাক কৈ থৈছে আপোনালোকে যিমানে যি নহওক আমাৰ পাৰিলে দুদিনেই ক্ষতি কৰক কিন্তু ভাতকেইটা আমাৰ ভালকৈ পেট ভৰাকৈ দিয়ক আমাৰ ল'ৰা ছোৱালী ভাত নোখোৱাকৈ যায় বুলি আমি তেনেকৈ দিয়ে সপ্তাহত কেইদিন খায় যেতিয়াই বনায় তেতিয়াই খায় আৰু আমি কেতিয়াও কিবা মিছ নকৰোঁ আৰু ভাত বনোৱাটো